মধুস্মৃতি ষ্টাইলৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মাই লাইফ মাই ষ্টাইল মধুস্মৃতিৰ সৈতে আপোনালোক। আজি আচলতে এফালে যাওঁ, লগতে আপোনালোককো লৈ যাম। বহুত দিন ঘৰতে সোমাই আছোঁ, ভাল লগা নাই, অকণমান ওলাই আহিলোঁ আজি। আৰু আজি আমি যাম মেফ্লাৱাৰলৈ, আৰু আপোনালোককো লৈ যাওঁ, ব'লক। মেফ্লাৱাৰ, আৰু আমি এতিয়া ভিতৰত সোমাম। মেফ্লাৱাৰত খাবলৈ আহিছোঁ, আৰু টোপোলা ভাত খাবলৈ খুব মন গৈ আছিলে। এয়া টোপোলা ভাত আৰু ফিছ টেঙা, মোগলাই চিকেন এণ্ড চিকেন বাটাৰ মছলা, দাল ফ্ৰাই, আলু ফ্ৰাই। যাওঁ আৰু আমি মেফ্লাৱাৰত খালোঁ, খাই ভাল লাগিলে, আৰু খুব ধুনীয়াকৈ আমাক ৰান্ধি মেলি খোৱালে। খোৱাখিনি খুব ভাল আছিলে, আৰু ইয়াৰ পৰিৱেশটো খুব ধুনীয়া। চাই লওঁ ব'লক, অকণমান দেখাওঁ আপোনালোকক। এইবোৰ গছবোৰ আছে খুব ধুনীয়া ধুনীয়া। খেজুৰৰ গছ নেকি ন? এয়া কনষ্ট্ৰাকশ্যন চলি আছে, এইবিলাক ৰাস্তাটো বহল কৰিছে। এয়া এইটো আচলতে CM-ৰ ঘৰৰ মুখৰ ৰাস্তা হয়, আৰু ৰাস্তাটো বহল কৰি আছে। এয়া মানে প্ৰাক্তন CM সৰ্বানন্দ সোণোৱালৰ ঘৰৰ ex-CM। মই কৈছোঁ আৰু বুজি পাবই নহয়, আপোনালোকেতো বুজি পাইছেই ন। এইখিনি কনষ্ট্ৰাকশ্যন চলি আছে, ৰাস্তাটো বহল কৰিছে, খুব ভাল লাগিছে। আৰু ৰাস্তাটো বহল হ'লে ভাল লাগিব। আৰু অলপ আগত গৈ মই আপোনাক সৰ্বানন্দ সোণোৱালৰ ঘৰটো দেখাই আছো। এইটো কাছাবাৰী নামঘৰ হয়। এয়া এইডোখৰ কাছাবাৰী বুলি কয়, মানকটা ডিব্ৰুগড়। এয়া কাছাবাৰী। তাৰপাছত এইখন সত্ৰ, শ্ৰী শ্ৰী আউনীআটী সত্ৰ, মানকটা কাছাবাৰী ডিব্ৰুগড়। এইখন খুব ধুনীয়া সত্ৰখন, কেতিয়াবা মই আপোনাক ভিডিঅ' কৰি নিশ্চয় দেখাম আপোনালোকক, খুব ধুনীয়া। তাৰপাছত সেইটো হৈছে আমাৰ প্ৰাক্তন চিফ মিনিষ্টাৰ অফ আছাম সৰ্বানন্দ সোণোৱালৰ ঘৰ। আমি এইফালে অহা যোৱা কৰি থাকোঁ, প্ৰায়ে কৰি থকা হয় আমাৰ। এইটো তাৰপিছত এইখিনি ফ্ৰণ্টত দোকান আছে, আৰু
এয়া অকমান আগত গৈ আমি টিভি চেণ্টাৰ পামগৈ এয়া ডিব্ৰুগড়ৰ টিভি চেণ্টাৰ CMৰ ঘৰৰ পৰা অকণমান আগত আহিলে এয়া ডিব্ৰুগড়ৰ টিভি চেণ্টাৰ দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড় এয়া তাৰপিছত এইফালৰ পৰা অকণমান আগলৈ গৈয়ে মোৰ ঘৰৰ গলিটো আছে সেইডোখৰ ৰূপনগৰ বুলি কয় হৈছে আমাৰ ঘৰৰ গলি এইফালে দিয়ে এইডোখৰ ৰূপনগৰ বুলি কয় এতিয়া আকৌ লাহোৱাল যাওঁ আৰু এয়া আইচক্ৰীম খাইছোঁ বেছিকৈ নাখাওঁ কমকৈ খাম তাৰপিছতে এয়া হাজবেণ্ড আমি ঘৰত অকণমান সোমাই ল'লোঁ তাৰমানে সোমাই লৈ আকৌ এতিয়া লাহোৱাল যাবলৈ লৈছোঁ চাই থাকক ভিডিঅ'টো লাহোৱাল যাম মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ মোৰো ফ্ৰেণ্ড আৰু মোৰ ল'ৰাৰো ফ্ৰেণ্ড আজি আমি লাহোৱাললৈ আহিছোঁ বুলি কৈছিলোঁ আপোনালোকক লাহোৱালত মোৰ ল'ৰাৰ বন্ধুৰ ঘৰ আৰু লগতে মোৰ বান্ধৱীৰো ঘৰ বুলি কৈছিলোঁ আপোনালোকক তালৈ আহিলোঁ তাতে আছোঁ এতিয়া চাহ তাহ খাই মেলি হৈ গ'ল আমাৰ তাৰপিছত ইয়াত যাবলৈ লৈছোঁ আৰু বান্ধৱীক চিনাকি কৰি দিওঁ ব'লক এইজনী মোৰ বান্ধৱী নমস্কাৰ তাৰপিছতে সেইজনী আমাৰ ভণ্টিজনী নিশি ভাল লাগিলে আহি আজি সিহঁতৰ ঘৰলৈ তাৰপিছতে আৰু এতিয়া যাবলৈ লৈছোঁ আমি আহিয়ে থাকোঁ ন মাজে মাজে আহি থাকে খালি এওঁলোক নাযাওঁ এওঁলোক নাযায় দেই আমি আহি থাকোঁ আমিও যাওঁ এতিয়া বন্ধৰ কাৰণে ক'তো যোৱা নাই আৰু তাকে তেখেতৰ ল'ৰা আৰু মোৰ ল'ৰা একেলগে পঢ়ে তাৰ নাম স্বাগত হয় সিহঁতি সেই ভিতৰত গ'ল আহিব মই পিছত মাতি দিম বাৰু সিহঁতকো দেখাই দিম তাকে যাবলৈ ওলাইছোঁ আৰু এইজনী ভণ্টিজনী কিবা এটা কোৱা নিছি কেনেকুৱা লাগিলে আমি আহিলোঁ ভাল লাগিলে নাই কৈ দিয়া ভাল লাগিলে তাই কিন্তু নাযায় আকৌ দেই তাই ঘৰতে থাকে স্বাগতৰ আইতা আমি আহিলোঁ আইতা কেনেকুৱা লাগিলে কৈ দিয়া ভাল লাগিলে আকৌ ইমান গৰমৰ মাজত আহিলোঁ ন আইতাহঁতৰ বহুত গৰম উঠিছে ন বাহিৰত বহি আছিলে এতিয়া এয়া মই পালোহি ঘৰ লাহোৱালৰ পৰা বান্ধৱী ঘৰলৈ যে গৈছিলোঁ আহি পালোহি আজি গোটেই দিনটো অকণমান এনজয় কৰা হ'ল মেফ্লাৱাৰত গৈও খোৱা হ'ল আজি দুপৰীয়াৰ আহাৰ আমি তাতেই গ্ৰহণ কৰিলোঁ তাৰপিছত লাহোৱাল যোৱা হ'ল আপোনালোকক গোটেইখিনি দেখালোৱে খুব ভাল লাগিলে আজিৰ দিনটো আৰু ইয়াতকৈ বেছি ভিডিঅ' নকৰোঁ দীঘল হৈ গৈ থাকিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া মোৰ নটিফিকেশ্যনৰ সৈতে আপোনালোক নটিফাই হৈ থাকে আৰু নতুন কণ্টেণ্টৰ সৈতে নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে হাঁহি থাকক ভালকৈ থাকক